Okay everybody and জিৰ' ভেলিৰ পৰা এতিয়া আমি যাম চিধা চিকে লেক আৰু চিকে লেকত কি আছে সকলোখিনি বস্তু দেখাবলৈ ট্ৰাই কৰিম আপোনালোকক তো ফাইনালি আমি ভিতৰত সোমাবলৈ এন্ট্ৰি টিকেট লৈ ললো আৰু এজনৰ 20 টকাকে আৰু হেইটো এটা চাব পাৰিছে বাটাৰফ্লাই এইটো নহয় এইটো তো এতিয়া আমি টিকেট লৈছো বোটিং কৰিবলৈ এটো মটৰ দি চলে আৰু যেটো মটৰ দি চলে হেতু এজনৰ 100 টকাকে ল'ব আৰু এজনক 2 ৰাউণ্ডকে মাৰিব আৰু আমি যিখনত উঠিছো বোটিংটো জেনে তেনে কিন্তু ড্ৰাইভাৰটো চাব পাৰিছে আপোনালোকে আই লাভ ইউ হাই হেল্ল' নমস্কাৰ এণ্ড কি খবৰ অসমবাসী ৰাইজ বৰ্তমান আমি আছো জিৰ' ভেলিত আৰু জিৰ' ভেলিৰ ভিউটো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম পিছফালে চাব পাৰিছে Okay everybody and জিৰ' ভেলিৰ পৰা এতিয়া আমি যাম চিধা চিকে লেক আৰু চিকে লেকত কি আছে সকলোখিনি বস্তু দেখাবলৈ ট্ৰাই কৰিম আপোনালোকক তো গাইস এতিয়া আমি গৈ আছো চিকে লেক লেটস গো তো আপোনালোকে চাব পাৰিছে চিকে লেক যোৱাৰ সময়ত আমি এনেকুৱা বেয়া ৰাস্তা পাৰ হৈ গৈছো আৰু আগত গৈ পিনে আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তো গাইস ফাইনালি আমি আহি চিকে লেক আৰু আপোনালোকে ৰাস্তাখিনি চাব পাৰিছে ৰাস্তাখিনি এনেকুৱা বেয়া মানে যেনে তেনে পাৰ হৈ গৈছো আমি তো গাইস ফাইনালি আমি আহি চিকে লেক আৰু ইয়াত গৈ পিনে টিকেটটো লৈ লও তো ফাইনালি আমি ভিতৰত সোমাবলৈ এন্ট্ৰি টিকেট লৈ ললো আৰু এজনৰ 20 টকাকে তো গাইস তো ফাইনালি আমি এন্ট্ৰি লৈ ললো আৰু চিকে লেকত থকা যেটো প্ৰাগ হেতু প্ৰাগৰ নাম হ'ল বাটাৰফ্লাই প্ৰাগ এণ্ড এতিয়া ভিতৰ ফালে যাও আৰু আপোনালোকক দেখাবলৈ ট্ৰাই কৰো প্ৰাগটোত কি আছে তো ওকে এভৰিবডি এণ্ড ফাইনালি আমি আহি পাইছো জিৰ' বাটাৰফ্লাই প্ৰাগ আৰু ভিতৰ ফালে যাম এণ্ড গৈ পিনি এ টু জেড কি আছে কি নাই সকলোখিনি বস্তু দেখাবলৈ ট্ৰাই কৰিম আপোনালোকক চিকে লেকটো কি কাৰণে কয় বিকজ ইয়াত এটা লেক আছে সেইকাৰণে চিকে লেক বুলি নাম দিছে মই জনামতে আৰু এটোৰ বিষয়ে কি আছে কি নাই সকলোখিনি জানিম বাৰু এনে বিশেষ তেনেকুৱা একো নাই দেখা অকল ফ্লাৱাৰখিনি দেখি আছো ফ্লাৱাৰ চাৰিফালে চাব পাইছো ফ্লাৱাৰ তো মই জনামতে আগত বহুত মানুহ আহিছিলে তো তেওঁলোকে এই গেটটো পাৰ হৈ সেই গছজোপাৰ তলত গৈ পিনে আড্ডা মাৰিছিলে খেলিছিলে তো তেনেকুৱা চিষ্টেম নাই বাৰু এতিয়া বন্ধ কৰি দিছে তো ইয়াত আৰু তেনেকুৱা বিশেষ একো নাই দেখাবলৈ এণ্ড এতিয়া আমি যাম দুটা কাম আছে আমাৰ এটা হ'ল বোটিং কৰিম গৈ পিনি বোটিং কৰি ইয়াৰ পৰা আমি ওলাই যাম বাটাৰফ্লাই প্ৰাগত বাটাৰফ্লাই থাকিব নোৱাৰে সেইটো কোনো কথা হ'ব পাৰে নেকি সেইটো চাব পাৰিছে বাটাৰফ্লাই আৰু সেইটো এটা চাব পাৰিছে বাটাৰফ্লাই এইটো নহয় এইটো আমি ইয়াৰ পৰা ওলাই আছো আৰু গৈ পিনি বেলেগ কিবা এটা দেখাবলৈ ট্ৰাই কৰোঁ তো এতিয়া আমি টিকেট লৈছো বোটিং কৰিবলৈ আৰু এজনৰ 100 টকাকে তো আমি এতিয়া বোটিং কৰিম যেটো মটৰ দি চলাই হেতুত বলক আগফালে গৈ পিনি আপোনালোকক দেখাবলৈ ট্ৰাই কৰোঁ তো এতিয়া আমি বহিলো বহাৰ পিছত আপোনালোকক দেখাম গৈ পিনি এটা বোটিং গৈ আছে আগফালে আৰু এটা বোটিং ঘূৰি আহি আছে আগফালৰ পৰা এণ্ড এতিয়া আমি গৈ আছো আগফালে চাব পাৰিছে আপোনালোকে কেনেকুৱা ষ্টাইলত চলাই আছে আৰু মই তাক সুধিছোঁ এইটো কি দি চলে তাৰপিছত সি মোক ক'লে যে পেট্ৰল চে চলতে হে তো গাইস এইটো মটৰ দি চলে আৰু যেটো মটৰ দি চলে হেতু এজনৰ 100 টকাকে ল'ব আৰু এজনক 2 ৰাউণ্ডকে মাৰিব আৰু এটা আছে হেতু পেডেল চলে হেতু পাৰ পাৰসন 50 টকা লয় আৰু সেইখনত আমি উঠা নাই বিশেষ আমি এতিয়া পেডেল মাৰিব নোৱাৰো আৰু আমি যিখনত উঠিছো বোটিংটো জেনে তেনে কিন্তু ড্ৰাইভাৰটো চাব পাৰিছে আপোনালোকে I love you তো গাইস ইয়াত আছিলে বোৰ্ডিং এণ্ড ফাইনেলি আমাৰ যেটো কমপ্লিট হৈ গ'ল এণ্ড এতিয়া আমি ইয়াৰ পৰা ওলাই আছো আৰু যাব লাগে সোনকালে চিকে লেকৰ পৰা আমি ওলাই গৈ পিনি পাইছো নেশ্যনেল হাইৱে তো গাইস আমি জিৰ' অহাৰ পিছত দাদা কেইজনমানক লগ পাইছো আৰু তেওঁলোকে বোলে মোৰ ভিডিঅ'ছবোৰ চাই থাকে আৰু ইউটিউবতো ছাবস্ক্ৰাইব কৰি থৈছে ইনষ্টাগ্ৰামতো ফ'ল' কৰি থৈছে আৰু আমি ইয়াতে তেওঁলোকৰ ৰুমতে ভাত পানী খালো আৰু আমি ল'ৰা মানুহ আপোনালোকে জানে ল'ৰা মানুহ ফ্ৰেণ্ডশ্বিপ কৰিবলৈ মাত্ৰ 5 মিনিট সময় লাগে আৰু মই তেওঁলোকক কেতিয়াও চিনি পোৱা নাই পাৰ্চনেলি এণ্ড আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ আৰু ভাল লাগিছে লগ পাই থেংক ইউ ছ' মাছ ব্ৰাদাৰ্ছ জিৰ'ৰ পৰা ওলাই আমি আহি আছোঁ ঘৰলৈ উভতি আহোঁতে লগৰ এজন কল কৰিছে এণ্ড তেওঁ এজলিত থাকে আৰু সি ক'লে মোক যে হাসিব যোৱা সময়ত লগ কৰি যাবা তাৰপিছত তাৰ লগত লগ কৰি আমি আহি আছোঁ ঘৰলৈ উভতি এণ্ড আমি আহিছিলোঁ কিমিন গেট দি এতিয়া গৈ আছোঁ আমি গুমটো গেট দি এণ্ড ৰাতিও হ'ব পাৰে এণ্ড আপোনালোকক দেখাম ৰাতিৰ চিনবিলাক অকণমান তো গাইছ ৰাতি হৈ গ'ল ইমান ভিডিঅ' কৰিব পৰা নাই এণ্ড এতিয়া বৰ্তমান আমি আছোঁ দুইমুখ এণ্ড গাটো পূৰা এলেহুৱা হৈ গ'ল সেইকাৰণে ভিডিঅ' অন কৰা নাই এতিয়া চিধা ভিডিঅ' অন কৰিছোঁ আহি লালুক চেণ্টাৰত তো গাইছ এই বাসন্তীখনক লৈ জিৰ'ত কমচে কম 300 কিলোমিটাৰ ৰানিং কৰিছোঁ তাতকৈ বেছি হ'ব পাৰে কিন্তু কম নহয় ৰানিং কৰিছোঁ গোটেই দিনটো আৰু গাৰ অৱস্থা কি ক'ব একদম এলেহুৱা হৈ গৈছোঁ
আৰু মামু অ'কে তো ৰাতি 8টা বজাত আহি পাইছোঁ আমি ঘৰত এণ্ড এতিয়া বৰ্তমান আছোঁ মই ৰুমত আৰু এতিয়ালৈকে এনাৰ্জি ফুল আছে কমা নাই আৰু এতিয়া নেক্সট প্লেনিং কৰিম ক'তবা যাবলৈ কাজিৰঙা ইটানগৰ এণ্ড প্লেনিং কৰিম আৰু তাৰপিছত ওলাই যাবলৈ ট্ৰাই কৰিম তো আজিৰ কাৰণে ইমানে অ'কে তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' লগ পাইছোঁ নেক্সট ভিডিঅ'ত বাই বাই